নমস্কাৰ বন্ধু বান্ধৱীসকল, জিনিয়াছ আছাম টুডে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কোভিড-19ৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰে নতুন যি SOP প্ৰকাশ কৰিছে তাৰ সকলো তথ্য দাঙি ধৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আপোনালোকক এটা এটাকৈ দেখুৱাই আছোঁ। কোভিডৰ নতুন SOP লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদ মেল। ইয়াত 16টা পইণ্টৰ ওপৰত নিৰ্দেশনা জাৰি কৰিছে। প্ৰথমটো হ'ল নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে থাকিব কাৰফিউ। 2 নম্বৰ, নিশা 9:30 পৰা বন্ধ কৰিব লাগিব দোকান পোহাৰ। 15 জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱাসকলৰ বাবে হ'ব সম্পূৰ্ণ কাৰফিউ। চিটি বাছ, মটৰচাইকেলত কেৱল 2টা ভেকচিন লোৱা সকলেহে উঠিব পাৰিব। শ্বপিং মল, হোটেল সকলোতে কেৱল 2টা ভেকচিন লোৱাসকলেহে যাব পাৰিব। এই নিয়ম ভংগ কৰিলে কৰ্তৃপক্ষই ভৰিব লাগিব 25,000 টকা জৰিমনা। ৰাজ্যত খোলা থাকিব আন্তঃজিলা যাতায়াত। কাৰফিউ সময়তো চলিব পাৰিব 900 বাছ। সকলো যাত্ৰী 2টা ভেকচিন লোৱা হ'ব লাগিব। চিটি বাছতো 100% যাত্ৰীৰ অনুমতি, কিন্তু সকলো যাত্ৰী 2টা ভেকচিন লোৱা হ'ব লাগিব। থিয় হৈ যাব। অটোত 2টা ভেকচিন লোৱা 3জন যাত্ৰী উঠিব পাৰিব। নিয়ম ভংগ কৰিলে বাহনৰ গৰাকীয়ে ভৰিব লাগিব 25,000 টকা জৰিমনা। মাঘৰ বিহুত নিশা 10 বজালৈকেহে থাকিব পাৰিব ভেলাঘৰত। পিছদিনা পুৱা 6 বজাত জ্বলাব পাৰিব মেজি। অৱশ্যে নিজৰ ঘৰত হ'লেও 10 বজাৰ পিছতে থাকিব পাৰিব। কাইলৈৰ পৰা বন্ধ থাকিব 1মৰ পৰা 5ম শ্ৰেণীলৈ পাঠদান। এটি এক বিশেষ গুৰুত্বপূৰ্ণ পইণ্ট। গুৱাহাটীত 8ম মানলৈ বন্ধ থাকিব পাঠদান। 9মৰ পৰা একাদশ শ্ৰেণীলৈ সপ্তাহত 3 দিনকৈ চলিব পাঠদান। 30 জানুৱাৰীলৈ প্ৰযোজ্য হ'ব এই নিয়ম। দ্বাদশ শ্ৰেণীৰ পৰা বিদ্যালয়ৰ নিয়মীয়া পাঠদান চলি থাকিব। গতিকে এয়া আছিল আমাৰ ভিডিঅ'টোৰ বিশেষ পইণ্টকেইটা। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।